গুড মৰ্ণিং সকলোকে মোৰ পেজ আৰু চেনেললৈ স্বাগতম। এতিয়া ইয়াৰ জলপান বনাই আনিছোঁ, চেৰেলেক আনিছোঁ আৰু ইয়াক খুৱাই দিম আৰু। মাহৰ শেষ হোৱাৰ লগে লগে মোৰ আকৌ কাম এটা আছে নহয়, এইবোৰ লাইটৰ বিল বনোৱা। এইবোৰ লাইটৰ বিল বনাই ল'লোঁ, ৰুমটো ঠিক কৰি ল'লোঁ। এতিয়াতো 11:10 আছে আৰু ইয়াৰ কাপোৰকেইটা উলিয়াই লওঁ। বতৰটো বেয়া হ'লে যে মোক কাম বন কৰিবলৈ একদম মন নাযায়। ধুৱাই ল'লোঁ বোলো, শুৱাই দিওঁ। এইফালে দেখিছেনে পানী বটলৰ পৰা গোটেই পানী পেলাই শেষ কৰি পেলালে মেট্ৰেছখন। ইমান কাম বঢ়াইছে মানে মোৰ ছোৱালীয়ে নহয় মোৰ। এয়া দুবাৰ বিচনা পাৰিছোঁ। চাবচোন, যিদিনাখন আপোনাৰ একো কৰিবলৈ মন নাযাব সেইদিনাখন কাম বাঢ়ে বুলি কয় যে। আমাক কচু মানে ইমানেই কচু, ফ্ৰকটো পিন্ধালোঁ, ফ্ৰকতো পানী ঢালিলে। আইডিয়া হৈ গ'ল, সেইটো কাৰণে মই খিৰিকী কাষত বহিব পাৰিছোঁ। আৰু আজি ছানডেটো গেলাই পেলালে, কাপোৰখিনি মেলি থৈছিলোঁ, আকৌ কাপোৰখিনি ধুই পিনে আকৌ মেলিব লগা হৈছে। বৰষুণৰ পানী তিতিলে আকৌ ভাল নালাগে ন। আজি কথা এটা কওঁ, দেউতাকৰ যিমানেই সন্মান নাথাকক, দেউতাকৰ সন্মানেৰে জীয়াই থকাৰ সন্মানটোতকৈ নিজৰ যেতিয়া এটা সন্মান হয় নহয়, সেইটো সন্মানত জীয়াই থাকি বেছি ভাল লাগে। চাবচোন, দেউতাই যিমানেই যত কৰি নাযাওক, দেউতাটো দেউতাই কৰি থৈ যোৱা। আৰু দেউতাৰ দৰে পুতেক বা জীয়েকেওতো কৰিব লাগিব ন, তেতিয়াহে দেউতাকৰ জীয়েক বা পুতেক বুলি ক'ব। কিছুমান মানুহ এনেকুৱা আছে, দেউতাকে কৰি থৈ গৈছিলে, দেউতাক কোটিপতি, মোৰ দেউতা কোটিপতি। সেইটো কোৱাতকৈ মই যেতিয়া নিজে কৰিম তেতিয়াহে বেছি প্ৰাউড ফিল কৰিব ভাল লাগে ন। দেউতাটো দেউতাই কৰিছিলে, মোৰতো মই কৰিব লাগিব। দেউতা ভাল মানুহ, দেউতাতকৈ ভাল মানুহ ময়ো হ'ব লাগিব। মানুহে যে কয় এই দেউতাকজন বহুত ভাল মানুহ আছিলে, সেইকাৰণে পুতেকটোও ভাল। কোটি টকা কমাইছিলে, সেইটো কাৰণে পুতেকেও কমাব, পুতেকেও কমাইছে। শুনিবলৈ ভাল লাগে ন, এই দেউতাকে কোটি টকা ঘটি থৈ গৈছে, পুতেকে খাই আছে। তেনেকৈ ক'লে ভাল লাগেনে? একদম ভাল নালাগে। চাবচোন, নিজৰ পৰিচয়টো সদায় নিজৰে হয়, দেউতাৰ পৰিচয় দেউতাৰে হয়। সেইটো কাৰণে মই মোৰ মানুহজনক কওঁ, দেউতাই তোমাক অজস্ৰ দি থৈ গৈছে, কিন্তু সেইখিনি তোমাৰ দেউতাই তোমাক কৰি থৈ গৈছে। ঠিক তেনেকৈ আৰিয়াৰ কাৰণেতো তুমি কৰিব লাগিব। আৰিয়াই ক'ব নেকি আমাৰ ককাই কৰি থৈ যোৱা? আৰিয়াই ক'ব লাগিব মোৰ দেউতাই কৰা, দেউতাই কৰিছে এইখিনি। তেতিয়াহে তেওঁ প্ৰাউড ফিল কৰিব পাৰিব। আৰু যেতিয়াই দেউতাকে কৰা দেখিব, তেতিয়া জীয়েকেও শিকিব ন, ময়ো কৰিব লাগিব বুলি। মই এতিয়া মোৰ নিজৰ দেউতাৰ কথা কওঁ, আমাৰ দেউতাই আমাক একো দি থৈ যোৱা নাই, কিন্তু মোৰ দাদাই যি কৰিছে নিজৰ পইচাই কৰিছে, সেইটো প্ৰাউড ফিল বহুত বেলেগ হ'ব। মই যি কৰিছোঁ মোৰ নিজৰ পইচাই কৰিছিলোঁ, ভাইটিয়ে যি কৰি আছে নিজৰ পইচাই কৰি আছে, সেইটো এটা হেপিনেছ। মই সেইকাৰণে মানুহজনক কওঁ, দেউতাই কৰি থৈ যোৱা তুমি কৰা। এতিয়া দেউতাতকৈ দুগুণ কৰা। তুমি যে দেউতাৰ পুতেক হয়, তোমাৰ গাতো যে সেইটো তেজ আছে, তুমি কৰি দেখুওৱা। কৰি দেখাব নালাগে নহয়, নিজৰ কাৰণে কৰিব লাগিব। লোকে চাই কিবা কৰিব নেকি? লোকে চাই একো কৰিব নোৱাৰে। আমি নিজৰ কাৰণে কৰিব লাগিব। আমি নিজৰ কাৰণে কৰিব লাগিব, আমাৰ নিজৰ ল'ৰা ছোৱালীৰ কাৰণে কৰিব লাগিব, নিজৰ ফেমিলিৰ কাৰণে কৰিব লাগিব। দেউতাই কোটি টকা ঘটি থৈ গৈছে, মই নকৰিলেও হ'ব, মই এতিয়া বহি খাম। সেইটো কথা নেকি? যাৰ জ্ঞান আছে সি কৰি যাব, যাৰ জ্ঞান নাই সি বহি খাব আৰু দেউতাকৰ সন্মানেৰে জীয়াই থাকিব বিচাৰিব। সেইটো আটাইতকৈ বেয়া কথা। নিজৰ সন্মান সদায় নিজৰ লগত। এটা হিচাপে কওঁ, আমাৰ দেউতাই আমাক একো দি থৈ যোৱা নাই, বহুত ভাল কাম কৰিছে। আমি লাইফটো ষ্ট্ৰাগল কৰিছোঁ। জীৱন মানে কি আমি নিজেই বুজি পাইছোঁ। যেতিয়া নিজেই কষ্ট কৰিব নহয়, তেতিয়া গম পাব জীৱনটো কেনেকুৱা হয়। মুফতে পালে মানুহে জীৱন বুলি একো বুজি নাপায়। ছানডে বুলি ক'লে স্পেচিয়েল হ'ব লাগে ন, ভাল লাগে। আমাৰ কাৰণে স্পেচিয়েল সদায় হয় বাৰু। জব কৰি থকা মানুহবোৰৰ কাৰণে একদম ছানডেটো একদম ফেমিলিৰ লগত বহি জুতি লগাই খোৱা। আমাৰ ৰিংকুৱে কি বনাইছে চাওঁ। মাটন, এইটো মাটন বনি আছে, এইফালে মাছ বনি আছে। আৰু কি বনাবি? কেৰেলা আৰু ভাত। এতিয়া আমি যাওঁ, মাহীক বাছত উঠাই দিওঁগৈ, তেওঁলোকৰ নিজৰ বাছত যাব যে। বৰমা ভাত খাই আছে, আমি আহিলেহে ভাত খাম আৰু। 2:30 বজাত বাছ আহি পাব, এতিয়া 2:14 হৈছে। আমাৰ ছোৱালীয়ে আজিকালি শুই উঠিয়ে ডাইৰেক্ট দেউতাককে মাতে, দেউতা
মই এফালে ৰখি আছোঁ, দেউতাক এফালে ৰখি আছে, দেউতাকক ওচৰতে সুধিছে। ভালে হৈছে, মোৰ আৰামৰ দিন আহিছে আৰু ছোৱালী ডাঙৰ হৈ আহিছে, মোৰ লগ আহিছে, দেউতাকৰ লগত থাকিব, দেউতাকৰ লগত। আমাৰ আৰিয়া এক্টিংবোৰ চব কেনেকৈ দেখিছেনে? পকাত পৰি কি কৰে, মই নাচি দিয়াচোন, মই পা খোৱা যোৱা। এই বৰষুণৰ বতৰটো ছোৱালীক যাব লাগে, উপায় নাই আৰু। ছাতি বাতি মেলি লৈছোঁ আৰু ফুফু যাওঁ আৰু। আজি যে কৈ আছিলোঁ, দেউতাকৰ পৰিচয় হোৱাতকৈ নিজৰ পৰিচয় হোৱাটো সন্মান বেছি নহয় জানো? তেনেকুৱাই হ'ব লাগে। মই আৰিয়াক সৰুৰ পৰাই শিকাম, কষ্ট কৰিব লাগিব, গম পাইছেনে? কষ্ট মানে কি হাৰ ভগা কষ্ট সেইটো বুলি কোৱা নাই, সকলো ক্ষেত্ৰতে কষ্ট কৰিবই লাগিব, তেতিয়াহে মুখ ভৰিব। কষ্ট কৰিলে মুখ ভৰে বুলি কয়। মই মোৰ মানুহজনক যিমান পাৰোঁ কৈছোঁ, দেউতাই যি দি থৈ গৈছে আমি সেইখিনিক ভালকৈ ৰাখিব লাগিব আৰু তাতকৈ আমি পঢ়াব লাগিব। এয়া দেউতাই ঘটা, এতিয়া পুতেকে ঘটিব লাগিব, তেতিয়াহে পুতেকে ঘটা দেখিলে জীয়েকে ঘটিব, নহয় জানো? তেওঁ দি থৈ গৈছে বুলি আৰামত খাই থাকিলে জানো হ'ব? নহ'ব নহয়। নিজৰ কৰ্ম নিজে কৰিবই লাগিব। যোনে যিমানেই দি থৈ নাযাওক লাগিলে, কোনোবাই শূন্যও দি থৈ যাব পাৰে, কোনোবাই কোটিও দি থৈ যাব পাৰে, কিন্তু নিজৰ পৰিচয়টো সদায় নিজৰ কৰ্মৰ দ্বাৰাহে চিনি পোৱা যায়। সেইকাৰণে কৈছোঁ আৰু ছোৱালীজনীকো তেনেকৈ শিকাই যাম, কিমান পাৰোঁ নাজানো, ভাবি থৈছোঁ মনত। আৰু কিছুমানে যে কয় আমাৰ দুখীয়ানো কি আছে আৰু, জীয়াব আৰু যি পাৰে যি কৰে কৰি খাব আৰু, তেনেকৈ কিয় হ'ব লাগে? ভগৱানে চবকে সমানে দি পঠিয়াইছে, দুটা চকু, দুখন কাণ, দুখন হাত, দুটা ভৰি। তালে ধনী জন্মৰ পৰা হৈ অহা নাই নহয়, কষ্টৰ ফলত হৈছে, কষ্টৰ ফলত ঘটিছে, নিজৰ আৰামৰ লাইফটো আৰ্জি লৈছে। তেনেহ'লে দুখীয়া হ'লোঁ বুলিয়ে যে নোৱাৰিব সেইটো কথা কেতিয়াও নিশিকাব নিজৰ ল'ৰা ছোৱালীক। পাৰিবই, কিয় নোৱাৰিব? হাত নথকা ভৰিত নথকা মানুহো ইনকাম কৰি খাব পাৰে যদি থকাকেইটাই কিয় কৰিব নোৱাৰে? পাৰিবই। অলপ মাত্ৰ সাহস আৰু লগত থকা মানুহকেইটাই উৎসাহ দিব আৰু কেতিয়াও ধনী দুখীয়া বুলি নক'ব, নিজৰ কৰ্ম নিজে কৰিবই লাগিব। কিছুমানে আকৌ কয় এই দেউতাকে ঘটি থৈ গৈছে, খাব আৰু, সেইটো কথা নহয় নহয়। এদিনটো শেষ হৈ যাব, তাৰপিছত কি কৰিব? সেই থাকোঁতেই ঘটিব লাগিব। এই ধনী মানুহবোৰ কেনেকৈ ধনী হয়? টকা দিলেহে টকা পায়, টকাকেইটা সাঁচি থাকিলে কি টকাকেইটাই পোৱালি দিব নেকি? আজিকালি পঢ়া শুনাবোৰত ইমান ধুনীয়া এটা সুবিধা দিছে চবকে, নহয় জানো? আগৰ নিচিনা নহয় কিন্তু পঢ়া শুনাবোৰ আজিকালি বহুত চেঞ্জ হৈছে। সেইটো কাৰণে এই সুবিধাবোৰ ফাইদা উঠাব লাগে, ভালকৈ পঢ়িব লাগে, চাকৰি ল'বই লাগে। সকলোৱে যে বিজনেছ কৰি খাব পাৰিব সেইটো নহয়। সেইকাৰণে ভাল চাকৰি এটা, চৰকাৰী চাকৰি এটা ল'ব পাৰিলেতো বহুত ভাল কথা। সেইকাৰণে নিজৰ ল'ৰা ছোৱালীক যিমান পাৰে শিকাব, নিজৰ পৰিচয়েৰে চিনাকি হ'বলৈ। ঠিক আছে, তেন্তে আজিলৈ আহোঁ। সদায় কোৱাৰ দৰে ক'ম, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।